এখন দেশত এজন ৰজা আছিল। তেওঁ পত্নীৰ কোনো সন্তান নাছিল। সেইবাবে তেওঁ পত্নী দুখমনে থাকে আৰু ৰজায়ো ৰাণীৰ অৱস্থা দেখি বৰ কষ্ট পাইছিল। এদিন ৰজাই কিবা কামত জংঘললৈ গৈছিল। মোক বচোৱা, মই এতিয়া মৰি যাম। এই গছডালে মোক হেঁচা মাৰি ধৰিছে। মোক বচোৱা, মোক বচোৱা। হঠাৎ এটা বান্দৰক চিঞৰি থকা শুনি ৰজা বান্দৰটোৰ ওচৰলৈ গৈ দেখে যে বান্দৰটোৰ গাত এজোপা গছ পৰি আছে আৰু ৰজাই বান্দৰটোক উদ্ধাৰ কৰে। আৰু বান্দৰটোৱে ৰজাক পুত্ৰ সন্তানৰ বৰ দি কয়, যিয়ে আনক উপকাৰ কৰে তেওঁ কেতিয়াও দুখত নপৰে। তাৰ পাছত ৰজা আৰু ৰাণীয়ে নিজ সন্তানৰ লগত সুখেৰে দিন কটাবলৈ ল'লে। ইয়াৰ পৰা এটাই শিক্ষা পালোঁ যে যিয়ে আনক সহায় কৰে তেওঁ কেতিয়াও দুখত নপৰে। বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু তলত থকা বেল আইকনটো দবাই দিবা। ধন্যবাদ।